হাই গাইজ, হাই, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি দুজনে চিকেন বনাই খাম আৰু লগতে চেলেঞ্জো দিম আৰু কেনেকৈ বনাওঁ তাকো দেখুৱাম। আৰু এতিয়া মই মাংস আনিবলৈ যাম আৰু মুনুবাই অকণমান ৰেডিবিলাক কৰক আৰু মই যোগাৰ পাতিখিনি কৰোঁ আৰু ই আনিব যাব। এতিয়া চাই থাকক ভিডিঅ'টো কেনেকৈনো বনাওঁ। চকত গৈ আছোঁ। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, অকণমান 1 কিলোমিটাৰমান হ'ব। এতিয়া আহি পালোঁ। এতিয়া লৈ আহি পালোঁ মাংস আৰু ইয়াতে মুনুবা ৰৈ আছে। গাইছ, এইখিনি মুনুবাই ৰেডি কৰিলে। আদা নহৰু আলু পিঁয়াজ আৰু এই মছলা আছে ইয়াতে। চিকেন আৰু আদা নহৰুখিনি ইমান হেৰি কৰি লোৱা নাই, আধা কৰি লৈছোঁ, অলপ ইমান মিহি কৰি লোৱা নাই। এনেকৈ এতিয়া চাই থাকিব ভিডিঅ'টো। গাইছ, এতিয়া জুই আৰম্ভ কৰোঁ। জুইত বনোৱা চিকেন বনাম আমি, যি গতিকে আমি দুইজনে খোৱা মানুহ নাই আৰু দুখীয়া মানুহ, দুখীয়া আৰু ভিডিঅ' ঠিক আছে। এতিয়া বনাম আহকচোন। এয়া চবখিনি ৰেডি কৰি লৈছোঁ। চিকেন চব এতিয়া বনোৱাহে কথা। এতিয়া চাই থাকক কেনেকৈনো বনাওঁ। চিম্পুলকৈ বনাম। ডাঙৰ ডাঙৰ পিচ, আধা কেজি বেছি নহয়। ৰেডি হৈ লওঁ বহি। তুমি ওচৰৰ কেমেৰাটা একদম হৈছে না চা কেমেৰাটা ওচৰত পেকেটটা দেখাব নাংগে উঠাই দিয়া। গৰম হ'বখিনি দেই। এতিয়া পিঁয়াজ, দে ৰ নকৰ একেবাৰে মাজত। কৰি আছোঁ। সব মিক্স কৰি দিছোঁ একেবাৰে মছলা।
কালাৰটো মজা হৈছে। হালধি হালধি মছলা চব একেলগে লগ কৰি দিছোঁ। অকণমান ঢাকনিখন দিছোঁ। অকণমান পানী দিম। পানী অকণমান দিব লাগিব এইবাৰ। পাঁচ মিনিটমান ঢাকনখন ৰাখি দিলে হ'ল। গাইছ, ইমান গৰমত জুইত বনাই আছোঁ। আমি দুইজনে খাম, বেলেগ নাই আৰু বতৰটো ইমান ঠিক নহয়। এহে ৰহা नहीं जाता तड़प ही ऐसी है ना। ভাবিলোঁ ব্লগো বনাং আৰু খায়ো দিওঁ। বতৰটো অকণমান ডাৱৰীয়া হৈ আছে আৰু এনেকুৱা বতৰত খানা খাই কিবা এটা বেলেগ ভাল লাগে। টেষ্টে বেলেগ। ঠিক আছে, এতিয়া কিমানখিনি হ'ল চাওঁ আহক। দে সেইখিনিত মোৰ মানুহ হ'ব আৰু ৰান্ধনী আঞ্জা হৈছে না? হ'ব আৰু খাব লাগে সোনকালে। বনাই আছোঁ। বেকগ্ৰাউণ্ডটো চাওকচোন। এনেকুৱা ঠাইত এটা খোৱা মজাই বেলেগ। লোকেল জেগাত খানা খাব আৰু টেষ্ট হওক বা নহওক, খায়ে বেলেগ। পানী নাইও, গোটেই তেলে আছে। বৰষুণত জিকছা নেকি? ছাতা এনে লৈ আছোঁ, কামত দিয়া নাই। ভাঙা ছাতা, ছাতা আমি কওঁ ছাতা। ছাতা আমাৰ ভাষাত ছাতা। হাঁহি লাইচ নিদিব আৰু। চিকেন আমাৰ ৰেডিয়ে হ'ল। লোভ লাগি গৈছে মোৰ। অকণমান বাকী আছে। বিচাৰি হৈয়ে গ'ল আমাৰ, অকণমান বাকী আছে। মাংসখিনি দেখি আপুনি এনেকুৱাই কৰিছে পাই ন? চ' গাইছ, এতিয়া হ'বই আৰু এইফালে মুনুবাই বনাই আছে। আৰু নিমখ নহ'লেও টেনশ্যন নাই, মুনুবাৰ কপালৰ পৰা নিমখ পৰি যাব এয়া। Look कहती है पागल। मुझे हाजा है उसी के ऊपर है। রেডি।
মাছৰ পাঞ্জিবাৰ ৰেডি Wow. এতিয়া জানো দেখাওঁ দে অলপ দেখাওঁ এতিয়া আমি কলপাতত ভাত খাম ভাতৰ চেলেঞ্জ So guys, এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। এতিয়া আমি খাম এয়া চিকেন গাইছ হৈ গ'ল খাবা So guys, এতিয়া খোৱা হৈ গ'ল। একদম চাফা কৰি দিলোঁ খাই বৈ এইখিনি থাকিলে ঠিক আছে একদম চাফা আমাৰ খাই বৈ আৰু এইফালে সুমনে হোৱাই নাই এৰাই নাই So guys, ভিডিঅ'টো এইখিনিলৈ আছিল। কেনেকুৱা লাগিল ভিডিঅ'টো? যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আমি এনেকৈ চিম্পুলকৈ বনাইছোঁ চিম্পল ভিডিঅ' কেনেকৈ বনাইছোঁ আপোনালোকে এনেকৈ বনাই খাই চাব। এবাৰ খাই চাবচোন আমি বনাই খাইও চালোঁ দেখুৱাইও দিলোঁ খাইও দিলোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চালে গতিকে আজিলৈ বাই বাই হ্যাঁ ये बाबूराव का स्टाइल है।